নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকৰ কাৰণে পুনৰ নতুন কেইটামান ভেকেঞ্চি লৈ আহিছোঁ। ইয়াতে স্ক্ৰীনত দেখিব পাইছা, ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংকৰ ফালৰ পৰা চাকৰি মুকলি হৈছে। 108টা নতুন পদ মুকলি হৈছে আৰু ইয়াৰ কাৰণে 10ম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থী বিচাৰিছে। গতিকে তাৰ কাৰণে কি কেনেধৰণে কৰিব লাগিব সকলোখিনি ভালদৰে আলোচনা কৰোঁ বলক। ইয়াতে আপোনালোকে দেখিব পাইছে স্ক্ৰীনত, ইয়াতে ফাৰ্ষ্টতে ইয়াতে দেখিব পাইছে নেম অফ দ্য পোষ্ট, 102টা পোষ্ট দেখাইছে। নেম অফ দ্য পোষ্ট অফিচ এটেণ্ডেণ্ট গ্ৰেড চি, অৰ্থাৎ অফিচ এটেণ্ডেণ্টৰ কাৰণে আপোনালোকৰ 102টা পদ মুকলি হৈছে, অফিচ এটেণ্ডেণ্ট গ্ৰেড চি কাৰণে। আৰু ইয়াতে কেটেগৰী ভেকেঞ্চি দিয়া আছে, কেটেগৰী ৱাইজত ভেকেঞ্চিবিলাক আছে। ইয়াতে দেখিব পাইছে আনৰিজাৰ্ভৰ কাৰণে 54টা আছে, SC কাৰণে 4টা, ঠিক তেনেদৰে ST কাৰণে 12টা, OBC কাৰণে 28টা, EWSৰ কাৰণে 10টা। তাৰপিছত তললৈ যদি চোৱা হয়, ইয়াতে আপোনালোকৰ পে' স্কেলটো দিয়া হৈছে, অৰ্থাৎ দৰমহা কথাটো কেনেকুৱা ধৰণৰ দৰমহা হ'ব। ইয়াতে পে' স্কেলটো 17,270 টকাৰ পৰা ইয়াতে দিয়া আছে। কেইবাটাও ধৰণৰ পে' স্কেল দিয়া আছে ইয়াত, এইখিনি আপোনালোকে চাব পাৰে। তাৰপিছত নেক্সট আহিলে এলিজিবিলিটি, অৰ্থাৎ আপোনালোকৰ কি কোৱালিফিকেশ্যন হ'ব লাগিব। ইয়াতে লিখা আছে 10 ষ্টেণ্ডাৰ্ড, অৰ্থাৎ আপোনালোকে মেট্ৰিক পাছ হ'ব লাগিব। লগতে আৰু ইয়াতে বিশেষ একো তেনেধৰণৰ কথা কোৱা নাই, মেট্ৰিক পাছ হ'লে আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু ইয়াতে বয়সৰ কথাটো দিয়া আছে, এপ্লাই কৰিবৰ কাৰণে কিমান বছৰৰ ভিতৰত আপোনালোকে হ'ব লাগিব। 18ৰ পৰা 30 বছৰৰ ভিতৰত আপোনালোকে হ'ব লাগিব। আৰু এইটো বয়সটো হিচাপ কৰা হ'ব 1 তাৰিখ 10 মাহ 2024 তাৰিখৰ ভিতৰত, অৰ্থাৎ আপোনালোকে 1 তাৰিখ 10 মাহ 24লৈকে 18 বছৰৰ পৰা 30 বছৰ যদি আপোনাৰ হৈছে, তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। আৰু লগতে বয়সৰ কিছুমান ইয়াতে ৰিলেক্সন দিয়া থাকে, অৰ্থাৎ আপোনালোকে SC ST হ'লে আৰু 5 বছৰ আপোনালোকে বাঢ়ি থাকিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। OBC কাৰণে 3 বছৰ আৰু PWD কাৰণে 10 বছৰ, এনেকৈ ইয়াতে এইখিনি দিয়া আছে। তাৰপিছত নেক্সট আহিলে ইয়াত এপ্লিকেশ্যন ফিজটোৰ কথা। এপ্লিকেশ্যনৰ ফিজটো আপোনালোকে ইয়াতে দেখিব পাইছে। যিসকল SC ST আৰু PWD এইখিনিৰ কাৰণে 50 টকা মাত্ৰ। আৰু যোনসকলে এইখিনি কেটেগৰীৰ ভিতৰত নপৰে, SC ST নহয়, তেওঁলোকৰ কাৰণে 500 টকা পে'মেণ্ট ইয়াতে দিয়া হৈছে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ অনলাইন প্ৰচেছটো সম্পূৰ্ণ অনলাইন হ'ব। গতিকে আৰু ইয়াতে লিখা আছে এপ্লাই কেনেধৰণে কৰিব। আপোনালোকে এপ্লাই কৰিবৰ কাৰণে অফিচিয়েল ৱেবছাইটত যাব লাগিব, যোনটো অফিচিয়েল ৱেবছাইটৰ লিংক মোৰ এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই দি দিম, আপোনালোকে তাৰ পৰা গৈও এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে ষ্টাৰ্টিং ডেট আৰু লাষ্ট ডেটটো দিয়া আছে, অৰ্থাৎ ষ্টাৰ্টিং ডেট 2 অক্টোবৰ, 2 অক্টোবৰৰ পৰা আপোনালোকৰ ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট 21 অক্টোবৰ, অৰ্থাৎ 21 অক্টোবৰলৈকে আপোনালোকে অনলাইনৰ লাষ্ট ডেট আছে, কৰিব পাৰিব অনলাইন। গতিকে ইমান আছে ভিডিঅ'টো। ভাল লাগিলে ভিডিঅ'টো বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আপডেটবিলাক পাই থাকিবৰ কাৰণে ভিডিঅ'টো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।